টোটাল 4 পিস আছিলে এটা হৈছে কিং এইটো এটা কিং এইটো এটা কিং এইটো এটা কিং টোটালি 4 পিস কিং যদি মৰিব লগা হয় 20 পিস কিং আনোতে তেনেহলে ভাবক আপোনালোকৰ কিমান লছ হয় আমাৰ সকলোকে আজি আপোনালোকক কম যে বাহিৰৰ পৰা পাৰ্চেল কিনি আনিলে অৰ্থাৎ বিদেশৰ পৰা কেৰালা চেন্নাই লগতে কলিকাতাৰ পৰা যদি পাৰ্চেল আপোনালোকে কিনি আনে বা আমি কিনি আনো তাৰ পৰা কিমান ক্ষতি হ'ব পাৰে আপোনালোকক দেখাইছো আজি মানে আমি আনিলো এয়া হৈছে ইয়াৰ 24 পিস মান কিং আছে বল্ডা সাইজৰ কিং তো তাৰ পৰা যদি 4টা মান মৰিছে 4টা মৰিলে আপোনালোকে ভাবক কিমান মান ক্ষতি হৈছে আপোনালোকে ভাবে যে আমি পাৰ্চেল কিনি আনো আৰু লোকসান নহয় আপোনালোকে পাৰ্চেল বিদেশৰ পৰা কিনোতে অলপ সাৱধান হ'ব আপোনালোকে চাব আমি সব আনবক্সিং কৰি দেখাই দিম এতিয়া খোলাই নাই বক্সটো জাস্ট আপোনালোকে আনবক্স খুলিম আপোনালোকে চাব বস্তুখিনি খোলাৰ আগতে বলক বস্তুখিনি লৈ আহোঁ এয়া আমি আহি পাইলোহি বঙাইগাঁও ৰেলৱে ষ্টেচন তাৰ পৰা আপোনালোকে চাব যে এটা বক্স নামাবৰ কাৰণে কিমান মানুহ লাগে এয়া চাব পাৰিছে মোটামুটি 8ৰ পৰা 10 জন মানুহ আহিছে এটা বক্স নামাবৰ কাৰণে হেয়া আমাৰ বক্স আহি পালেহি আৰু নমাই আছে আমাৰ এটা বক্স নামাবৰ কাৰণে ইমানখিনি মানুহ দৰকাৰ হয় আৰু আমি যেহেতু নিজে নমাব নোৱাৰোঁ তো ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহ আহি নমাই লয়ে তাৰপিছতে আমি বস্তুখিনি ৰিলিজ কৰিলে আমি লৈ পাৰোঁ আপোনালোকে কৈ থাকে যে ইমান সহজ কথা তো আপোনালোক কথা কৈ দি আছোঁ যে কেনেকুৱাকৈ মানুহে আমাৰ বক্সবিলাক নমাই দিয়ে আপোনালোকক ভিডিঅ'টো সবিশেষ জনাই দিম তাৰ আগতে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চৰাইখিনি আমি নমোৱাৰ পিছতে আমি চালোঁ যে আমাৰ পাৰ্চৰাই বক্সটোতে 4 পিস মৰা পাৰ্চৰাই আছে এইখিনি হৈছে বল্ডাৰ কিং সাইজৰ পাৰ্চৰাই তো বল্ডাৰ কিং 4 চৰাই যদি বক্স 4 পিস যদি বক্সতে মৰিব লগা হয় আপোনালোকে চাব আমাৰ কিমান লছ হৈ আছে টোটাল 4 পিস আছিলে এটা হৈছে কিং এইটো এটা কিং এইটো এটা কিং এইটো এটা কিং টোটালি 4 পিস কিং যদি মৰিব লগা হয় 20 পিস কিং আনোতে তেনেহলে ভাবক আপোনালোকৰ কিমান লছ হয় আমাৰ তাৰপিছতে বলক পাৰ্চৰাইখিনি আনবক্সিং কৰি লওঁ মোটামুটি আপোনালোকক লাহে লাহে কৈ দিম যে ইনফৰমেশ্যনবিলাক দি থাকিম যে কি কৰিলে পাৰ্চৰাইবোৰ কেনেকুৱাকৈ আহে ইয়া আপোনালোকে চাব পাৰিছে পাৰ্চৰাইখিনি মই আনবক্সিং কৰি আছোঁ মাত্ৰহে এতিয়া ঘৰত আহি নমালো এই ওপৰৰ ডেটখিনি মই ষ্টেচনতে পাৰি পেলাইছিলোঁ যাতে বস্তুখিনি মই চাব পাৰোঁ কিমান পিস মৰিছে মানে মনতো বেয়া লাগে তো আপোনালোকক কৈ দিছোঁ বহুত মানুহে আমাক ফোন কৰি কৈ থাকে যে ৱেষ্ট বেংগল কলকাতা বা কেৰালাৰ পৰা বহুত দাম কম পোৱা যায় হয় মই মানিছোঁ বহুত দাম কম পোৱা যায় কিন্তু ৰিস্কো কম নহয় আপোনালোকে পইচা পেমেন্ট কৰিব প্ৰথমটো কথা হ'ল যে পইচা কাকবাক পেমেন্ট কৰিলে মানুহজনে মালটো নিদিলে আপোনাক এই দুটা কথা দ্বিতীয়টো কথা হ'ল যে আপোনালোক যদি মাল পঠিয়াও দিলে ৰেলৱে ষ্টেচনত আপুনি ৰেলত মালটো নাপালে এনেকুৱাও হয় আমাৰ এনেকুৱাও হৈছে তাৰ লগত এতিয়া কথা হৈছে কি যদিও দিলে সবকেইটা মৰি গ'ল এইটো এটা কথা তাৰপিছত যদিও দিলে যে ঘৰত আহি মৰি গ'ল ঘৰত আহি 4-5 দিন জাৰ্নি কৰি আহে আপোনালোক সবে জানে যে আহাৰ পিছতো সব বেমাৰ লাগি যায় লগতে ঘৰৰ ফাৰ্মৰ পাৰ্চৰাইবোৰৰ বেমাৰ হয় এনেকুৱা আমি বহুত বাৰ লক্ষ্য কৰিছোঁ আৰু মাজে সময়ে আমাৰ ফাৰ্মত একবাৰ মাজতে পুৰা ফাৰ্মে নষ্ট হৈ গ'ল মানে কি হ'ল আমি কলকাতাৰ পৰা পাৰ্চৰাই আনিলোঁ আৰু পাৰ্চৰাই কলকাতা পুৰা আনাৰ পিছতে মোৰ ফাৰ্মৰ গোটেইকেইটা পাৰ্চৰাই মৰি গ'ল এনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ হৈছে তো আপোনালোক কৈ দিছোঁ যে আপোনালোকে যদি পাৰ্চৰাই কিনে অলপ চাই চিতি কিনিব বিদেশী পাৰতো কিনিব লাগে আপোনালোক চাই চিতি কিনিব তো তাৰ লগত আপোনালোক কৈ দিছোঁ যে আমাৰ বৰ্তমানে বহুতকেইটা পাৰ আহিছে কিং পাৰ এয়া হৈছে কিং পাৰ বিদেশী কিং পাৰ লগতে এইখিনি আজি আহিছে লগতে আমাৰ ফাৰ্মত উপলব্ধ হ'ব বহুত জলদি লাহৰি আপোনালোকক লাহৰি লাহে লাহে দেখাই দিম আপোনালোকে এইটো কিংকেইটা চাই লওক কিংকেইটা এইকেইটা চাইছে এইকেইটা হৈছে 8 পিস এইকেইটা অলৰেডি বিক্ৰী হ'ল চল্ডত তাৰ লগতে এইকেইটা অলৰেডি আছে যদি কোনোবা লাগে যোগাযোগ কৰিব পাৰে এয়া হৈছে লাহৰি বেষ্ট কোৱালিটি লাহৰি এইটো লাহৰি যদি কোনোবা লাগে বৰ্তমানে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি এইখিনি ৰিচেণ্টলি আনিম হয়তো সুন পসিবল লাহৰিখিনি আনিম আৰু আপোনালোকে কোৱালিটি কেলে চাইছে কি ধুনীয়া কোৱালিটি লাহৰি বৰ্তমান আমাৰ ফাৰ্মত হয়তো উপলব্ধ জলদি হ'ব তাৰ লগতে কেইবাটাও আমাৰ চাৰ্টিন এভেইলেবল আছে বহুত কাষ্টমাৰ ফোন কৰি থাকে চাৰ্টিন লাগে এই চাৰ্টিনৰ ভিডিঅ' এতিয়া লৈ আহিলোঁ চাৰ্টিনৰ যদি কোনোবা লাগে চাৰ্টিনৰ যোগাযোগ কৰিব পাৰে তাৰ লগতে হোৱাইট কিঙৰ পিয়াৰ মানে টোটেলি 3 পেয়াৰ মান লট চেল আছে যদি কোনোবা লাগে তো যোগাযোগ কৰিব তো আজি ভিডিঅ' ইমান আছিল আগৰ ভিডিঅ' ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব আজিলৈ ইমান শেষ হয়